সুপ্ৰভাত আজিৰ দিনটো ৰাশিফল এবং প্ৰণামী পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছো আজি ইংৰাজী 28 নৱেম্বৰ আৰু অসমীয়া 11 আঘোণ মঙলবাৰ আজি কৃষ্ণ প্ৰতিপদ আজি শুভ কৰ্ম নাই দিনৰ 7:10 পৰা 10:50 আজি অমৃত যোগ আছে অৰ্থাৎ এই সময়ত কাম কৰিলে শুভ হ'ব দিনৰ 12:30 পৰা 1:52 কোনো শুভ কৰ্ম হাত নিদিব কিয়নো এই সময়ত কালবেলা যোগ আছে আজি কাৰোবাৰ আদ্য ঋতু হলে 7 দিনীয়া প্ৰতিহিতা যোগ ধৰা হ'ব আৰু আজি কাৰোবাৰ মৃত্যু হলে এপদ দুখ পাব এতিয়া চাও হওক আজিৰ দিনটোৰ ৰাশিফলসমূহ মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজকে প্ৰয়োজনতকৈ অধিক কামৰ বোজা নিদিব মনোৰঞ্জনৰ বস্তুসমূহত প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব যদি মানুহে সমস্যা লৈ আপোনাৰ কাষ চাপে তেন্তে তেওঁলোকৰ বাবে নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত থাকক আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে আৰু আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতি সম্ভৱ বৃষ ৰাশিৰ জাতক জাতিকাসকলে জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পৰা ভয় নাখাব যিকোনো সামাজিক আয়োজনত অংশগ্ৰহণ কৰক সোনকালে ভবা চিন্তা নকৰাকৈ কোনো দিশত বিনিয়োগ নকৰিব যদি আপুনি গুৰুত্বপূৰ্ণ কোনসমূহ ভালকৈ চালি জাৰি নাচায় তেন্তে আপোনাৰ লোকচান হ'ব পাৰে যদি আপুনি নিজৰ পৰিকল্পনাসমূহ বেলেগৰ আগত প্ৰকাশ কৰে তেন্তে আপুনি নিজৰ পৰিযোজনাসমূহ বেয়াহে কৰিব পাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলে আপুনি পইচা কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন বিনিয়োগ কৰে ওচৰৰ চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে আপোনাৰ প্ৰিয়জনৰ প্ৰতি প্ৰতিশোধমূলক ভাৱনা ৰাখিলে আপোনাৰ একো লাভ নহব জীৱন লগৰ অসুস্থতাৰ বাবে আপুনি বহুত চিন্তিত হৈ থাকিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব কাৰণ আপুনি জীৱনটোক সম্পূৰ্ণৰূপে জীয়াব পাৰে আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পিত যোজনা মতে চলক আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোকসকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব প্ৰেমত নিৰাশাই আপোনাক আজি বেজাৰ কৰিব পাৰে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সুখেদি ভৰা ভাল দিন হ'ব নিজৰ বাবে পইচা জমা কৰা দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হ'ব লগতে উচিত মূল্যৰ ধন জমা হ'ব আপোনাৰ ব্যক্তিত্বৰ ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ উদাৰ স্বভাৱে আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহূৰ্ত লৈ আহিব ঘনিষ্ঠ বন্ধুৰ অংশীদাৰে বেয়া পাই আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব যি ব্যক্তি কলা আৰু ৰংগমঞ্চৰ লগত জড়িত তেওঁলোকে আজি নিজৰ কৌশল দেখুৱাবলৈ বহুতো সুযোগ প্ৰাপ্তি কৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি পইচা বহুত সহজতে জমা কৰিব পাৰিব লগতে অন্য লোকক আগতে দিয়া পইচা আজি ঘূৰাই পাব পাৰে অথবা যিকোনো নতুন প্ৰয়োজনত পইচা লগাই ধন আৰ্জিব পাৰে অন্যৰ হস্তক্ষেপে আপোনাৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে কামৰ হাৰত ৰুদ্ৰাক্ষ পৰিধান কৰিলে আপোনাৰ আৰু প্ৰেমাস্পদৰ মাজত বুজাবুজি ভাল হ'ব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি এনেকুৱা উৎসৰ পৰা পইচা আয় কৰিব পাৰিব যিবোৰৰ বিষয়ে আপুনি কেতিয়াও ভাবিও চোৱা নাছিল ঘৰত যিকোনো ধৰণৰ পৰিৱৰ্তন আনিবৰ বাবে আগতে নিজৰ বৰিষ্ঠসকলৰ মতামত লওক নহলে তেখেতসকলে আপোনাৰ ওপৰত খং কৰিব পাৰে আজি আপুনি প্ৰিয়জনৰ প্ৰেমত সম্পূৰ্ণতা অনুভৱ কৰিব ধনু ৰাশিৰ জাতক জাতিকাসকলক দূৰণিবতীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কৰিহে আনিব পাৰে ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হ'ব পাৰে প্ৰেমৰ দিশৰ পৰা আজি লেখত ল'বলগীয়া দিন যদি আপুনি আৰু আপোনাৰ জীৱন লগৰী যোৱা কেইদিনমানৰ পৰা অলপ অসুখী অনুভৱ কৰি আছে তেন্তে আজি পৰিস্থিতি অলপ ভালদৰে ঢাল খাব মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ ধনে আপোনাক সঠিক সময়ত তেতিয়া সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰাত নিজকে বাধা প্ৰদান কৰিব পাৰিব ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণৰ হ'ব আৰু এইবোৰ মানসিক অশান্তিৰ কাৰণো হ'ব পাৰে গতিকে ব্যৱসায়িক নিৰ্ণয় লোৱাৰ বাবে আজি বহুত ভাল দিন কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সকলোৰে লগত ভাল ব্যৱহাৰ কৰক আপোনাৰ আৰ্থিক অৱস্থা বেয়া হ'ব পাৰে একপক্ষীয় ভাল লগা আপোনাৰ মন ভঙাৰ কাম কৰিব এই ৰাশিৰ মানুহে যিবিলাক ৰচনাত্মক কাৰ্যৰ লগত জড়িত তেওঁলোকে আজি সমস্যাৰ সন্মুখীন হ'ব পাৰে জীৱন সংগীৰ বেয়া ব্যৱহাৰে আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে মীন ৰাশিৰ জাতক জাতিকাসকলে অকল আপুনিহে জানে আপোনাৰ বাবে কি ভাল হ'ব আৰু সেইবাবে শক্তিশালী আৰু স্পষ্টবাদী বনাওক আৰু সোনকালে নিৰ্ণয় লোৱা শিকক দিনৰ আৰম্ভণিতে আপোনাৰ আৰ্থিক লোকচান হ'ব পাৰে যাৰ ফলত গোটেই দিনটো বেয়া যাব পাৰে গতিকে আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক কাৰণ ইয়াৰ বাবে আপুনি বহুতো বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে গতিকে অনাহকতৰ কথা কোৱাতকৈ ভাল হ'ব আপুনি শান্ত হৈ থাকক
গতিকে দিনটো ৰাখিব আজিলৈ ইমানেই। কাইলৈ মই পুনৰ লহিম আমাৰ এই শিতান, য'ত মই আপোনালোকক জনাম যে আপোনালোকৰ দিনটো কেনেদৰে যাব। সকলোৰে আজিৰ দিনটো শুভ হওক। ধন্যবাদ।